গম পাইছেনে মই ক'ত আছোঁ? মই আছোঁ বৰপুখুৰীৰ পাৰত। এয়া হৈছে বৰপুখুৰী, জয়দৌলৰ একদম ওচৰত। আৰু মই এতিয়া ইয়াৰ পৰাই মই ভিডিঅ'টো শ্বুট কৰিছোঁ। গুড মৰ্ণিং। এতিয়া আমি যাম ৰংঘৰ। কালি কৈছোঁৱেই সন্ধিয়া আমি ৰংঘৰ চাব নোৱাৰিলোঁ, কাৰণ সন্ধিয়া সময়ত সেই ৰংঘৰ বন্ধ কৰি দিলে। এতিয়া ৰংঘৰ চাই আমি যাম নাজিৰাত। কিয় যাওঁ মই আপোনালোকক কৈ যাম, কিহৰ কাৰণে নাজিৰা যাব লগা হৈছে। খুব ভাল পাব আপোনালোকে ভিডিঅ'টো চাই। আৰু ওলাই কৰি প্ৰায় হৈ গৈছে, মাহঁত ওলাই আছে। এতিয়া আমি তালৈ গৈ মই তাতো ভিডিঅ' কৰিম, আপোনালোকে দেখা পাব। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া আমি ৰংঘৰ আহি পালোহি। হেন চিনি খুব ধুনীয়া লাগিছে। পৰিৱেশটো যে ইমান ধুনীয়া নহয়, মানে আপোনালোকক মই কথা কৈ মানে বুজাব নোৱাৰোঁ, ইমান ধুনীয়া। কোনোবা যদি অহা নাই নিশ্চয় আহিব। মানে বেছিখিনিতো আহিছে ইয়ালৈ, তথাপিও তাৰ ভিতৰত বহুতো থাকে নহাকৈ সুবিধা নহয় ধৰক। এতিয়া মই মোৰ ছোৱালীহঁতক লৈ এবাৰ আহিছোঁ, নগাঁৱত থাকিও আহিব পৰা নাছিলোঁ। চাওকচোন ইমান মজা লাগিছে নহয় আহি। আপোনালোকো আহিব বুলি আশা কৰিলোঁ। আৰু কমেণ্ট কৰিব দেই, ভিডিঅ'টো চাই কেনেকুৱা পালে। কমেণ্ট কৰিলে খুব ভাল লাগে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইবো কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চাব কিন্তু। ব'লক অকণ ওপৰৰ পৰা আহোঁ। ওপৰত গৈছে ভাইটিহঁত, আমিও গৈ আহোঁ। এই ক'ত গ'ল? একো নহয়, এনেকৈ কিয় নামিছা? হয় নেকি? এতিয়া আমি যাবলৈ ওলালোঁ। এতিয়া যামগৈ নাজিৰা। তাৰপিছত আপোনালোকক মই দেখাই যাম। নাজিৰা যোৱা ৰাস্তাতে তলাতল ঘৰ পাই যোৱা যায়, গতিকে আমি ভাবিলোঁ নাই তলাতল ঘৰত সোমাই দিওঁ। গতিকে তলাতল ঘৰত আমি সোমাই দিলোঁ। এয়া আমি নাজিৰালৈ গৈ আছোঁ। গৈ পালেগৈ মই দেখাম আমি কি উদ্দেশ্যেৰে গৈছোঁ, তাৰপিছত আপোনালোকে গম পাব। এয়া হৈছে নাজিৰাৰ বিখ্যাত অগ্নিনাভ শিৱ মন্দিৰ। আপোনালোকে হয়তো বহুতেই চিনি পায়। আহক তেতিয়াহ'লে ভিতৰলৈ আমি সোমাই যাওঁ। চাকি ধূপখিনি আমি ঠিক কৰি ল'লোঁ। এই মন্দিৰভাগৰ মানে মাহাত্ম্যই বেলেগ। বহুত দূৰ দূৰৰ পৰা ইয়ালৈ আহে। আমি ইয়ালৈ আহোঁতে বহুত ঠাইৰ পৰাই মানুহ আহিছে। আৰু এই মন্দিৰভাগলৈ আহিলে আপোনাৰ মনোকামনা সিদ্ধি হ'বই মানে। গতিকে আপোনালোক সকলোখিনি আহিব। খুব ভাল লাগিলে। মোৰো মনত এটা ইচ্ছা আছিলে মন্দিৰলৈ আহিবলৈ, ভগৱানে সেইখিনি মোৰ মিলালে। এই বৌগৰাকীৰো এটা ফেচবুক পেজো আছে, অগ্নিনাভ ডিজিটেল শিৱ মন্দিৰ বুলি আপোনালোকে চাৰ্চ কৰিলেই পাব। আৰু তাতো আপোনালোকে গৈ চাব পাৰিব। খুব ভাল লাগিছে জানেনে এই মন্দিৰলৈ আহি। নাজিৰাৰ পৰা আহি পাই চাৰ্কিট হাউচত সোমাই ড্ৰেছ চেঞ্জ কৰিলোঁ, কাপোৰ কানিখিনি পেকিং কৰি ল'লোঁ। লৈ পেলাই এতিয়া নগাঁও অভিমুখে গৈ আছোঁ। গৈ থাকোঁ ব'লক। আৰু অলৰেডি দেৰিয়ে হৈছে, কেইটাত পাওঁ ঠিক নাই, ৰাস্তাও অতি বেয়া। আৰু ক'ৰবাত যদি ৰখোঁ তেতিয়াহ'লে দেখাম বাৰু, তেতিয়াহ'লে গৈ থাকোঁ। এয়া আমি খাবলৈ সোমালোঁ।
আমি ভাত খোৱা নাই, চবেই ৰুটি খাইছোঁ। সেয়া দেখিছেনে? আমি খাই বৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। আমি আহি ঘৰ পালোহি। ঘৰ পাওঁতে বহুত দেৰি হৈ গ'ল, প্ৰায় 11টাই বাজিব হ'ল। সেইকাৰণে আমি খোৱা বোৱা সকলোখিনি বাহিৰতে কৰি আহিলোঁ, সেয়া নেদেখুৱালোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই, গুড নাইট।